এতিয়া আহি আছোঁ ওপৰলৈ কাপোৰ মেলিবলৈ। আপোনালোকক এজোপা মানে বস্তু এটা দেখাম, গছ এজোপা দেখাম একচুৱেলি। চিনি পাইছেনে বাৰু? এইবোৰ গুটি লাগিছে। এইটো হৈছে কেঁচা গুটি আৰু পকাটো এইটো পকিছে। ৰ'দৰ পোহৰত দেখিছেনে জানো? ধুনীয়াকৈ পকিছে। এইটো অলপ পকিছে, পকিলে খাবলৈ ভাল হয়। মায়ে লগাই থৈছে অকণমান এনেকুৱা কাৰ্টুন এটা। পিছত এইবোৰ কিচেন কিটন আৰু মেইন গছজোপা এইজোপা। অকণমান টেঙা মিঠা সোৱাদ এটা আহে। আপোনালোকে ভিডিঅ'টো চাই যাব। ভিডিঅ'টো শেষত ক'ম গছজোপাৰ নামটো। গুড ইভিনিং ফ্ৰেণ্ডছ, সন্ধিয়াৰ 6টামান বাজিছে আৰু এয়া হৈছে গোটেইকেইজনী মোৰ কাজিন ছিষ্টাৰ। বহুত দিনৰ পিছত লগ পাই কেমেৰা ৰাখি থ'লোঁ। আজি হৈছে 15 জানুৱাৰী। আমি আহিছোঁ এতিয়া পেহীৰ ঘৰত। বেছি ভিডিঅ' কৰা নহ'লে, আচলতে পাহৰিয়ে থাকিলোঁ। বহুত দিনৰ পিছত আহিছোঁ, সেইবাবে কথা পাতোঁতেই ব্যস্ত হৈ থাকিলোঁ। শেষত অহাৰ সময়তহে ভিডিঅ'ৰ কথা মনত পৰিল, সেয়ে অকণমান কৰিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ওকে, আমি এইফালে যাম মামা ঘৰলৈ। আমাৰতো শ্বৰ্টকাট আলহী আহিছে দেই। আহক। বহুত ধুনীয়াকৈ লগাই দিছোঁ। মই বোলো জুমে একেবাৰে ব্লগ বনাই এণ্ট্ৰি কৰিছে নেকি বোলো, ভিডিঅ' বনাই এইটো এইটো মিয়াও হয়। দম গ'লে ন। এইটো কোন হয়? বগা বগা কেলে দেখাইছে? লগ পাইছে আজি। গিগি যাবা? গিগি লৈ যাম দেই। আৰু স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন সৰু ভিডিঅ'লৈ। কালি আৰু ভিডিঅ' কৰা নহ'ল পেহীহঁতৰ ঘৰৰ পৰা আহি, আৰু আজিৰ দিনত আমি গৈছিলোঁ থানলৈ। থানৰ ভিডিঅ'টো অলৰেডি দিয়া হ'ল, চালেনে? যদি নাই চোৱা চাবচোন। থানৰ পৰা আহি গধূলিয়ে হ'ল আৰু এতিয়া আমি গোটেইবোৰ আহিছোঁ খুৰীহঁতৰ ঘৰলৈ। আৰু আমাৰ সৰু টিকটোৰ সৈতে জুমে খেলি থাকোঁতে অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, তাকে অকণমান দি দিলোঁ। আৰু এই ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক এটা দি দিব। মোকটো খেদাই দিলে পুৰা। হাই মোকটো পুৰা খেদাই দিলে। টিকলু এইফালে ভাইটি। তেতিয়াহ'লে এতিয়া নাই মেইনটেইন কৰিছে। বেয়া পোৱা? খাবা কেতিয়াবা মিঠা বেয়া পোৱা? মিঠা ভাল পাওঁ। লগত মিঠা থাকিলে মিঠা নাখায় আৰু। কিউটি খাই দে হাইতে যা।
ভিডিঅ'টো আৰম্ভণিতে মই এজোপা গছ দেখাইছিলোঁ, চিনি পোৱা সকলেতো অলৰেডি চিনি পালে চাগে। এজোপা ঔষধিযুক্ত গছ হয়, বহুতো বেমাৰৰ কাৰণে উপকাৰী এজোপা গছ। নামটো হৈছে অশ্বগন্ধা আৰু এইটো হৈছে ফুলপাহৰ ভিতৰত থকা গুটিটো। এইটো পকা গুটি, দেখিবলৈ কণবিলাহীটোৰ দৰে, পকিলে খাবলৈ মিঠা হয়। এইটো গুটিটো এইটো পচাই দিলে ওলাই যাব।